নমস্কাৰ এডভান্স আসাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আৰু লৈ আইছো পাঁচটা আচৰিত ধৰণৰ প্ৰশ্ন আৰু উত্তৰ গতিকে ভিডিঅটো নিশ্চয় শেষলৈকে চাই থাকিব যোৱাবাৰৰ হাথৰটো আছিল মাটিৰ তলৰ বগা বুঢ়ী কাপোৰ পিন্ধে কুৰি কুৰি ইয়াৰ উত্তৰটো হৈছে নহৰু অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ এতিয়া হকচোন আজিৰ ভিডিঅটো আৰম্ভ কৰো এক নম্বৰ প্ৰশ্নটো হৈছে কোন দুখন দেশৰ মাজত মাত্ৰ ৩৮ মিনিটহে যুদ্ধ হৈছিল ইয়াৰ উত্তৰটো হৈছে জাঙ্গিবাৰ আৰু ইংলেণ্ডৰ মাজত মাত্ৰ ৩৮ মিনিটহে যুদ্ধ হৈছিল আৰু জাঙ্গিবাৰে ইংলেণ্ডৰ ওচৰত আত্মসমৰ্পণ কৰিছিল Just back. Like, lads, fucking wounds. Down. Good. দুই নম্বৰ প্ৰশ্নটো হৈছে ঋতু হলনি হোৱাৰ লগে লগে কোন জীৱৰ চকুৰ ৰঙো হলনি হয় আচৰিত হলো হয়তো কিন্তু আৰু আপুনি যদি জানে নিশ্চয় কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো হৈছে ঋতু হলনি হোৱাৰ লগে লগে ৰেন্ডিয়া নামৰ প্ৰাণীবিধৰ চকুৰ ৰঙো হলনি হয় ৩ নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰৰ হাতৰ আখৰ বেয়া হোৱাৰ বাবে সমগ্ৰ পৃথিৱীত বছৰত কিমানজন মানুহৰ মৃত্যু হয় আপুনি যদি জানে নিশ্চয় কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো হৈছে বছৰত প্ৰায় ৭০০০ মানুহৰ মৃত্যু হয় ৪ নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ প্ৰাণীয়ে খাদ্য খোৱাৰ আগতে নিজৰ খাদ্য ধুই লয় আচৰিত নহয়নে আৰু প্ৰশ্নটোৰ কেইটা ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব ইয়াৰ উত্তৰটো হৈছে ৰেকুন নামৰ প্ৰাণীবিধে খাদ্য খোৱাৰ আগতে নিজৰ খাদ্য ধুই লয়
5 নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে মহিলাই ব্যৱহাৰ কৰা কোনবিধ বস্তু খাই পালে মানুহ বোবা পৰ্যন্ত হ'ব পাৰে সকলোৱে জনাটো আৱশ্যক বুলি মই ভাবো আৰু আপুনি যদি নতুন তেন্তে এনে ধৰণৰ প্ৰশ্নোত্তৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব ইয়াৰ উত্তৰটো হৈছে মহিলাই ব্যৱহাৰ কৰা হেন্দুৰ মানুহ খাই পালে বোবা পৰ্যন্ত হ'ব পাৰে কাৰণ হেন্দুৰত বহুকেইটা ৰাসায়নিক দ্ৰব্যৰ মিশ্ৰণ থাকে আপোনালোকৰ বাবে এইটো প্ৰশ্ন ৰেল গাড়ীত কেইটা গিয়াৰ থাকে উত্তৰটো কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিঅটো চাৰ বাবে ধন্যবাদ